Hello everyone, পুৰবী ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু কালি আপোনালোকে চাগে কালি ভিডিঅ'টোত গম পাইছে আমি ভৰালী নামঘৰলৈ গৈছিলো আৰু আহিছিলো বিশেষকৈ কলিয়াবৰত মোৰ ভণ্টি আছিলে মানে থাকে ভণ্টি কলিয়াবৰত আৰু মাইনাটো হোৱাৰ পিছত এতিয়া তাই অকলশৰে ইয়াত থাকিবলৈ অসুবিধা হ'ল সেয়েহে তাই ইয়াৰ পৰা যাবগৈ কলিয়াবৰৰ পৰা চতিয়ালৈ তাই হাজবেণ্ডৰ ঘৰ চতিয়াত আৰু তাই এতিয়া একেবাৰে গুচি যাবগৈ চতিয়ালৈ আৰু থাকিব হাজবেণ্ডটো ইয়াতে থাকিব বাৰু ইয়াতে কৰ্মসূত্ৰে ইয়াতে থাকে কলিয়াবৰতে সেয়েহে আমি বস্তুখিনি পেকিং কৰিবৰ কাৰণে যোৱাকালিয়ে আহিছিলোঁ আৰু আহি পেলাই আমি ভৰালী নামঘৰলৈ গ'লোঁ আৰু ভৰালী নামঘৰত গোটেইখিনি ফুৰি চাকি আহি পেলাই ৰাতি ইয়াতে থাকিলোঁ আৰু পেকিং কৰিলোঁ আজি এতিয়া ৰাতিপুৱা পেকিংখিনি হৈয়ে গৈছে কিন্তু জোঁৱাই যিহেতুকে এতিয়া ৰাতিপুৱা পেকিংখিনি হৈয়ে গ'ল কালি ৰাতিৰ পৰা কৰিয়ে আছিলোঁ আৰু এতিয়া জোঁৱাই ৰাতিপুৱাই গ'ল অফিচলৈ আৰু আমি এতিয়া পেকিং চেকিং কৰি আজৰি হৈছোঁ তথাপিতো আছেই আৰু ইমান সোনকালেওতো হৈ নাযায় আৰু ওচৰৰে বৌ এজনী ঘৰত চাহ খাবলৈ মাতিছে গতিকে আমি এতিয়া সকলোখিনি চাহ একাপ খাই আহোঁগৈ বৌহঁতৰ ঘৰত আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনাব এতিয়া নহয় আমি যামি নহয় আহিছোঁ বৌহঁতৰ ঘৰলৈ অ বৌ বৌ দেখিলে আকৌ কব ৰাখি নাইছে আমাৰ দেউতাকৰ ল'ৰা ছোৱালী বিৰাট নিজৰ ল'ৰা ছোৱালী কেইটাৰ সৈতে আপোনাৰ নাতি কেইটা আৰু কি কৰিছা তুমি কি কৰিছা চাকালা নাই কোৱা খালো কোৱা খালো সকলোৱে মিলি ঘৰুৱা কথা পাতি আছোঁ গতিকে ঘৰুৱা কথাখিনি শুনাবলৈ ভাল নালাগে সেইকাৰণে অলপ চাউণ্ডটো মুট কৰি দিছোঁ ইয়াতো বেছি সময় নকৰোঁ আৰু ঘৰতো কাম আছে গতিকে অলপ সোনকালে যামগৈ চাহ খাই আহিলোঁ আৰু এইফালে আপোনালোকৰ ৰুমটোৰ পৰিৱেশটো অলপ দেখাই দিওঁ কেনেকুৱা হৈ আছে বস্তুখিনি বান্ধি থৈ গৈছোঁ তথাপিতো আৰু যথেষ্টখিনি আছে এইফালে মায়ে চিজিল কৰি আছে আৰু জুইখিনি বন্ধা হৈ গ'ল সেইখিনি এনেকৈ কৰিডৰটোত ৰাখি গৈছোঁ তেতিয়া গাড়ীত উঠাবলৈ সুবিধা হ'ব কিন্তু গাড়ীখনেহে গম পোৱা মতে আজি অলপ দেৰি কৰিব গতিকে কেইটা বজাত ইয়াৰ পৰা ওলাই যাব পাৰোঁ ইমান ঠিক নাই জনামতে সন্ধিয়া হ'বগৈ নেকি তথাপিও এইফালে বান্ধি এনেকৈ থৈ গৈছোঁ মই টুকুলু মুকুলু কনক লৈ আছোঁ আমাৰ ল'ৰাটো বৰ দুঠ দেই আৰু এই বিচনাখন খুলিবলৈ আছে আৰু এইখন আৰু আমাৰ ল'ৰা মোবাইল গেম খেলি আছে এইখিনি আছে বেয়াও লাগিছে আমাৰ দুনু মুনু কনক লৈ আছোঁ মই জেঠাই কোঠাত উঠি আছোঁ
বুম 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 এফালে এফালে মই জেঠাই কৈছে উঠি আছো মই যামগৈ কোৱা মই যামগৈ মই কলিয়াবৰ এৰিম আৰু আমি চতিয়ালে যামগৈ কৈ দিয়া আমি চতিয়া যাম এইটো কি কোৱা আমি চতিয়া যামগৈ আমি কলিয়াবৰ বাই বাই কৰি দিম আৰু আজি কৈ দিয়া কৈ দিয়া আমি কলিয়াবৰ বাই বাই কৰি দিম আজি এইটো কোনটো ময়ূৰ কোনটো ময়ূৰ কোনটো ময়ূৰ কি কৰিছা বাবা বাবা তুমি দাদা কোচত বহিছা সি যায় মানে ওলালে যে বাবা তুমি দাদা কোচত বহিছা কৰা হৈ গ'ল এতিয়া বাজিছে 3টা আৰু ওচৰৰে বৌ এজনী ঘৰত দুপৰীয়া ভাত খাবলৈ মাতিছে আমি এতিয়া তালৈ যাবলৈ ওলাইছো শুন এইফালে তুমি কলৈ যাবা দাদাৰ সৈতে ভাত খাবলৈ যাবা তুমি মাম খাবলৈ যাবা বা দাদাৰ ওচৰত বহি আছা ন তুমি যাবা তুমি মাম খাবলৈ যাবা যায় নেকি দাঙি নিদিবা পৰি যাবা কফালকে তেনেকে নকৰিবা তাক লৈ পেলাই আমি ওলাইছো এতিয়া ভাতকেইটা খাই আহো ভাত খাই আহি পোৱাৰ পাছতে গাড়ী আহিব আৰু বস্তু বাহিনী উঠাব লাগিব ভাত খাই আহোগৈ বোলা আহি আছো ভাত খাবলৈ আহিলো ভাত খালো যিহেতু দেৰি হৈছে আহিয়ে ভাত খালো আৰু এতিয়া খাই বৈ লৈ অকণমান বহিছো ভাত খাই ভাল লাগিল নে টেষ্টি নে मेरी उम्र है कलेक्ट गलती से मिस्टेक मेरी उम्र है कलेक्ट কাকা মাতিছে এফালে মিতাছে এফালে কোন কোন মিতাজ কাকা মাতিছে কাকা মাতিছে খোৱা বোৱা কৰিলো সময় লৈ মানে ইয়াত এইখিনি বস্তু ভৰাইছো গাড়ীখন অহাই নাই বহুত দেৰি কৰিছে এতিয়া বাজিছে 5টা কেইটা বজাত গৈ পামগৈ ঠিক নাই
ৰেণু কোনে লৈ আছে তোমাক তোমাক কোনে লৈ আছে বমা আজি বমাক বাই বাই দিবা আৰু ন আজি বমা বাই বাই আৰু ন বমা এতিয়াহে কথা কৈছে ন বস্তু বান্ধোতে দেৰিয়ে হৈ গ'ল আৰু যাওঁতে যাওঁতে আৰুৱে আন্ধাৰ হৈ যাব আজিৰ পৰা কলিয়াবৰ বাই বাই কলিয়াবৰ অহা নহ'ব চাগৈ আৰু যিহেতুকে ভণ্টি নাথাকিব গতিকে আজিৰ পৰা কলিয়াবৰ বাই বাই